সম্পত্তিৰ কাৰণে ভাইটি ভণ্টিৰ লগত কেতিয়াও সম্পৰ্ক নষ্ট নকৰিব, কাৰণ ভাইটি ভণ্টিৰ সম্পৰ্কই সম্পত্তি কেতিয়াও ডাঙৰ হ'ব নোৱাৰে। কষ্ট কৰি সফল হ'লে মানুহ হয় চৰিত্ৰৱান, আৰু কষ্ট নকৰি নকল কৰি সফল হ'লে মানুহ হয় অহংকাৰী। ভালপোৱা হ'ল এটা কিতাপ, আৰু ভুল বুজাবুজিটো হ'ল এটা পৃষ্ঠা। কাৰোবাক যদি সঁচাকৈ মনৰ পৰা ভাল পায়, এটা পৃষ্ঠাৰ কাৰণে সম্পূৰ্ণ কিতাপখনেই পেলাই নিদিব। বৰ্তমান বজাৰত সকলো বস্তুৰে দাম বাঢ়ি গৈছে, কিন্তু দুটা বস্তুৰ দাম আজিও বঢ়া নাই। সেইটো হৈছে বিশ্বাস আৰু ভালপোৱা। কাৰণ দুটা বস্তুৰ দাম আগতেও কোনেও দাম দিয়া নাছিল আৰু এতিয়াও নিদিয়ে। পৰস্ত্ৰী আৰু পৰপুৰুষ কেতিয়াও আপোন নহয়। এইবোৰ হ'ল মৰীচিকা। এইবোৰৰ পিছত গ'লে নিজৰ সংসাৰ আৰু নিজৰ জীৱন ধ্বংস হৈ যাব। কিছুমান কথা নিজৰ মাজত ৰখাটো ভাল। নিজৰ সকলো কথা বা অনুভূতি সকলোতে ক'বলৈ নালাগে। সকলো কথাৰ অৰ্থ সকলোৱে বুজি নাপায়। প্ৰথমে নিজৰ কেৰিয়াৰ গঢ়ক, তাৰ পাছত ভালপোৱাত সময় দিয়ক। কাৰণ আজিৰ দিনত মানুহে এনেকুৱা এজন মানুহৰ লগত থাকিবলৈ পচন্দ কৰে, যাৰ এটা উজ্জ্বল ভৱিষ্যত থাকে। পৃথিৱীৰ সকলো সম্পৰ্কৰ মাজত এটা শব্দ থাকে, সেইটো হ'ল বিশ্বাস। সন্মান হ'ল আইনাৰ দৰে। আপুনি বেলেগক যিমান বেছি সন্মান দিব, তাতকৈ বেছি সন্মান তেওঁলোকৰ পৰা আপুনি ঘূৰাই পাব। ছোৱালীবোৰে বহুত সৰু সৰু কথাত কান্দে, কিন্তু জীৱনৰ কঠিন সময়টো হাঁহি মুখে কটাই দিব পাৰে। অভিমান সেইজনেই কৰে যিজনে আপোনাক সঁচা ভাল পায়। কথাই কথাই কাজিয়া সেইজনেই কৰে যিয়ে আপোনাক ফিল কৰে। আপোনাৰ দুখবোৰ সেইজনেই বুজিব যিজনে আপোনাক সকলো সময়তে মিছ কৰিব। টকা থকা ঘৰৰ পৰা বিয়া কৰাটো ভাগ্য থাকিব নালাগে। এজন সৎ আৰু চৰিত্ৰৱান জীৱন লগৰী পোৱাটোহে এই যুগত ভাগ্য লাগিব। এজনী নাৰীক তেতিয়াই ভাল বুলি কয় যেতিয়া তেওঁৰ চকু থাকিও অন্ধ আৰু মুখ থাকিলেও বোবা হয়। যিজনে আপোনাৰ কাৰণে জন্ম হোৱা নাই, তেওঁ আপোনাক এৰি যাবই, আৰু যিজনে আপোনাৰ কাৰণে জন্ম হৈছে সকলো এৰি আপোনাৰ লগতেই থাকিব।